সো ইয়াতে কি ধুনীয়া ধুনীয়া পেইণ্টিং বহুত পুৰণা পেইণ্টিংছবিলাক থৈ দিছে মই বহি আছো বহুত টিউলিপৰ মাজত চাওক ওৱাও কি ধুনীয়া আমি আগতে ড্ৰয়িং বুকত আঁকো যে ফুলটো চবতছে ইজি ফুল আঁকিবলৈ এইটোৱে Hello. Hi everyone, welcome back to our channel. So আমি আজি আহিছো বাডেন বাডেন এখন বিউটিফুল সিটি আৰু এখন সৰু সিটি গতিকে খোজকাঢ়িয়ে ফুৰিব পাৰে আৰু বহুত ধুনীয়া হয় আৰু বহুত ধুনীয়া গাৰ্ডেন আছে বেষ্ট টাইম হৈছে এখন সিটিত আহিবৰ কাৰণে স্প্ৰিং টাইম কাৰণ আপোনালোকে দেখিছে মোৰ কাষত কিমান ধুনীয়া ধুনীয়া ফুল এনেকৈ দেখাই দিয়ে সো পৰিৱেশটো বহুতেই বেছি ধুনীয়া আৰু এইখন চিটিক স্পা চিটি বুলিও কোৱা হয় আৰু ফেষ্টিভ চিটি কাৰণ ইয়াতে বহুত ফেষ্টিভেলছ হৈছিলে কৰোণাৰ আগত এতিয়াতো একোৱেই নাই গতিকে এতিয়া সকলোখিনি বন্ধ তথাপিও আপোনালোকে আউটডোৰ এৰিয়াত আহি পেলাই ধুনীয়া পৰিৱেশটো উপভোগ কৰিব পাৰিব সো ব'লক আমিও চাওঁ আৰু আপোনালোককো দেখুৱাওঁ এইখন চিটি কিমান ধুনীয়া সেইটো বেলকেইটা চোৱা কিমান ধুনীয়া ষ্টাইলত বনাইছে ইয়াতে বেছিভাগ পুৰণা বিল্ডিঙে আছে এইটো চাৰিয়া লাগিছে Wow, higit আছে Great. ইমান টিউলিপ গাৰ্ডেনৰ অহানিতা নেকি নাইস ইয়াতো তলা মাৰিছে চা ইমান প্ৰেম মানুহৰ কিমান ধুনীয়া ফুল কালাৰ কেইটা একদম মিলাই মিলাই দিছে সেইকেইটা পদুম ফুলৰ নিচিনা লাগিছে Wow. কি ধুনীয়া ন ভিতৰটো
ইয়াতে কি ধুনীয়া ধুনীয়া পেইণ্টিং বহুত পুৰণা পেইণ্টিংছবিলাক থৈ দিছে মানে পেইণ্টিং ৱালতে কৰিছে নে কি নাজানো বাট ৱাও এয়া চাওক টিউলিপ কি ধুনীয়া পুৰা ৰেড ৰেড হৈ পেলাই ফুলি আছে আৰু এডাল হ'ল গছ মেগনলিয়া নে কিবা দেখিবলৈ অলপ মোৰ পদুম ফুলৰ নিচিনা লাগে কিন্তু বৰ ধুনীয়া ৱাও অঁ চালিয়া ন চ' মই বহি আছো বহুত টিউলিপৰ মাজত সেয়া চাওক জানে উঠাই আছে ফটো আৰু মই আপোনালোকক দেখাই আছোঁ এইটো বেক চাইড যোনটো ড্ৰিংক খালে মানে পানী খোৱা ড্ৰিংকিং হল অঁ সেইটোৱে বিয়াৰ ফেষ্টিভেল হয় নেকি অঁ এই গছডাল বৰ ধুনীয়া লাগিছে ন অঁ সেইটোও এটা বৰ ধুনীয়া জেগা এইটো কাচিনো হয় বাহ ৱাও ইয়াতে কি ধুনীয়া ডিফাৰেণ্ট কালাৰ্ছ এইটো ভাল লাগে দেই মোৰ লাইটটো এনেকৈ বৰ ধুনীয়া লাগে পেৰিছত দেখা পাইছিলোঁ ফাৰ্ষ্ট খুঁটাবিলাকৰ ডিজাইনবিলাক কি ধুনীয়া ইউনিক এইবিলাক নতুনকৈ বনোৱা নহয় আগৰ দিনৰে কি হয় ভেকচিনেশ্যন চেণ্টাৰ বনাই দিছে অঁ ইয়াতে ভেকচিন দি আছে কৰোণা আমি লৈয়ে যাওঁ নেকি বাদেন বাদেন ইয়াতে ইমান ধুনীয়া গ্ৰীণ গছবিলাক মই ষ্টুটগাৰ্টত এতিয়ালৈকে হোৱা নাই বৰ ধুনীয়া লাগিছে এইটো কি হয় এইটো থিয়েটাৰ অঁ এইটো থিয়েটাৰ সেইখন বেংক কিবা ভাল লাগিছে আৰু এখন গাৰ্ডেন কি কি লিখ 10 তালাৰ আলে ঠিকে কৈছে নে
ইফালে ৰেষ্টুৰেণ্টবিলাক আছে। সি গছডাল চালিয়া লাগিছে চোৱা, তলত পৰি আছে যে, কিবা বেলেগ ধৰণৰ অলপ। এইডাল গছডাল চোৱা, কি টেক্সাৰ গছডালৰ। এইবিলাক কলি। টেক্সাৰটো উলিয়াবলৈ ৰং কৰি দিছে চাগে, আঁতৰৰ পৰা দেখা পাব। বহুত বছৰ পুৰণি চাগে ন? এইখন হ'ল একদম মিডিলত। এইটো কি ধুনীয়া ফাউণ্টেইন, ভাল লাগিছে, কিন্তু জেগা নাই একেবাৰে বহিবৰ কাৰণে। এটা মই দেখিছোঁ, চাওঁ। য়েছ, এইটোত বহিব। বগা কুকুৰটো চাওক, কি ধুনীয়া, কি কিউট কুকুৰটো। ইয়াতে লিখা আছে, এয়া গাৰ্ডেন, ৰ'জ গাৰ্ডেন, ডালিয়া মানে। ব'লা। আমি আগতে ড্ৰয়িং বুকত আঁকো যে ফুলটো, চবতছে ইজি ফুল আঁকিবলৈ এইটোৱে, তেনেকুৱা টাইপৰ। সেইডাল পিংক গছডাল চোৱা, কি পিংক। ৱাও, কেনেকুৱা ধুনীয়া পিংক দেখোন, থোপা থোপা লাগিছে চা। ৱাও, কি ধুনীয়া। ভাল লাগিছে।
গাৰ্ডেনখনত এতিয়া মানে গোটেইখিনি গ্ৰীণো হোৱা নাই হেৰিও হোৱা নাই টিউলিপ অলপ ফুলিছে ছাইডত চব এনেকৈ ফুলিলে বহুত ধুনীয়া লগা হ'ব ন এইবিলাক ডালবিলাক আধা কাটি কাটি বনাইছে সেইটো চাকুৰা ঘোঁৰা কুকুৰ চৰাই চব একেলগে কি সুন্দৰ পৰিৱেশ আৰু আমি গৈ আছো সেইখন গাৰ্ডেনলৈ কিবা কিবি ফুল হৈছে চ' আমি টিউলিপ গাৰ্ডেনৰ কাষে কাষে খোজকাঢ়ি আছো এইখন আচলতে ডালিয়া গাৰ্ডেন হয় ডালিয়া এতিয়ালৈকে ফুলা নাই কিন্তু টিউলিপ বহুত কালাৰৰ ফুলিছে আৰু আজি ইয়াতে বহুত মানে বহুত নহয় আৰু কিমান ডিগ্ৰী ঠাণ্ডা যান চ' আজি ইয়াতে 16 ডিগ্ৰী ঠাণ্ডা ফাইনেলি ছামাৰ আহিব বুলি আমি আশা কৰিছোঁ আকৌ যদি স্ন'ফল নহয় চ' বাডেন বাডেনখন স্পা আৰু লাইফষ্টাইল আৰু ইয়াতে ফেষ্টিভ বহুত হয় গতিকে সেইকাৰণে বিখ্যাত আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া অল্ড মানে এণ্টিক বিল্ডিংছবিলাক আছে চাৰ্চ আছে আৰু গোটেই চিটিখন ইমান বেছি ডাঙৰ নহয় আপোনালোকে খোজকাঢ়িয়ে মানে ফুৰিব পাৰে চ' এটা ঠাইত গাড়ী আনি পেলাই আৰু গাড়ী আনি তাতে পাৰ্ক কৰি পেলাই ধুনীয়াকৈ ফুৰিব পাৰে ডে ট্ৰিপৰ কাৰণে পাৰফেক্ট জেগা হয় আৰু বহুত ধুনীয়া ধুনীয়া গাৰ্ডেন আছে ৰ'জ গাৰ্ডেনো আছে ইয়াতে কিন্তু এতিয়া কৰোণাৰ কাৰণে কিছুমান জেগা মানে ইনডোৰ মিউজিয়াম চিউজিয়াম বন্ধ হৈ আছে গতিকে কিন্তু আউটডোৰতো গাৰ্ডেনখিনি আপোনালোকে ধুনীয়াকৈ মানে এনজয় কৰিব পাৰে যদি আপোনালোকে নেচাৰ লাভাৰ হয় আৰু বাডেন বাডেনখন ব্লেক ফৰেষ্টৰ মানে ভিতৰতে পৰে সেইকাৰণে আপোনালোকে দেখিব যে ফৰেষ্ট এৰিয়া বহুত বেছি আছে চাৰিওফালে Bin dankbar. Leute, alles okay. এইখিনি এতিয়ালৈকে ফুলা নাই জাষ্ট ভিউটো চাওক কি ধুনীয়া আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই খুবেই বেছি ভাল পালে আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব
কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে লিংক ডেছক্ৰিপশ্যন বক্সত আছে চ' আমি আকৌ নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই